ধৰি ধৰি কেনে নামাব খুজিছিলে সিহঁতক এনেকৈ কিক কৰিছোঁ ডিষ্ট্ৰেক্ট অলৰাইট গাইজ আমি এতিয়া আহিছোঁ ভেটেনাৰী ফিল্ড আৰু ইয়াতে হ'ব আমিৰ ভাইৰ গানৰ শ্বুটিং তাৰপিছত চাওক তোমাৰ গান কেতিয়া আহিব 200K আহিব 200K মোৰো আহিব 50K আহিব তাৰপিছত 200K হ'ব যিহেতু আপোনালোকৰ মৰম আৰু ছাপৰ্ট গাইজ আপোনালোকক বহুত বেছি ভাল পাওঁ আৰু যোন ক্ৰিয়েটাৰ আছে আমাৰ অসমত যোনে মোক হেল্প কৰে বা জ্বলে সিহঁতৰ কাৰণে গাইজ ট্ৰেক আহি আছে বাট আপোনালোকক বহুত বেছি মৰম কৰাৰ কাৰণে আপোনালোকে বহুত বেছি ভাল পায় মোক সেইকাৰণে আজি যোনটো 200K হ'ব গৈ আছে আপোনালোকৰ মৰম আৰু ছাপৰ্টৰ কাৰণে আৰু এতিয়ালৈ যদি মোক ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব গাইজ আপোনালোকক কিন্তু বহুত ভাল পাওঁ অকল আপোনালোকক ভাল পাওঁ আমাৰ যোনখিনি জ্বলি থকা ক্ৰিয়েটাৰক আই হেট দেম মেন 200K জলদি কৰি দিয়ক আৰু গানটো আহি আছে গাইজ এতিয়া আমিৰ ভাই মাৰিব হুইলি অলৰাইট গাইজ আমি এতিয়া আছোঁ মটৰ ক্ৰেছ আৰু চাওক পিছফালে চাওক এক্সজষ্ট ইয়াতে বাইকাৰৰ কাৰণে এইটো হাব হয় আপোনালোকে চব পাব বাইক ৰিলেটেড এভৰিথিং গোটেইখিনি এক্সেচৰিজ ইয়াতে পাব আপোনালোকে আহিব আহি কিনে চেক কৰি ল'ব এখন মটৰ ক্ৰেছ গণেশগুৰিত আছে আমি ইয়াৰ পৰা ওলালোঁ কংকনেলৈ হেলমেট WA10 লগাই ল'লে আৰু এতিয়া মই চলাম ড্ৰেগন কাৱাছাকি G900 আমিৰ ভাইৰ বাইক এতিয়া মই চলাই আছোঁ G900 আমিৰ ভাই ড্ৰেগন GS ৰোডত বহুত জাম হয় এইটো কাৰণে অলপ চলাবৰ কাৰণে অলপ এই হয় বাইকখন যিহেতু হেভি আপোনালোকে জানে G900ৰ কথা যোনটো আৰু ফুল চিষ্টেম এক্সজষ্ট লাগি আছে যোনটো চলাই কিনে যোনটো চাউণ্ড এটা বেলেগ এটা সুখ মানে কি ক'ম আৰু পাব্লিক ৰিয়েকশ্যন বহুত বেছি ভাল পায় মানে কি আপোনাৰ অলপ ৰেচ দিলে হ'ল যোনটো বেছ এক্সজষ্টৰ পৰা যোনটো চাউণ্ড ওলায় সেইটো চাউণ্ডটো মানে চবেই ভাল পায় এইটো চাউণ্ডটো নৰ্মেল বাইকত আপোনাৰ এক্সজষ্ট লগালে এইটো বেছটো নাহে কিন্তু এইটো ইনলাইন 4 হয় যিহেতু সেইটো কাৰণে এটা বেলেগ এটা মানে আপোনাৰ পাব্লিক ৰিয়েকশ্যন আহে চবেই ঘূৰি চাই কি বাইক আহি আছে আৰু আমিৰ ভাই এতিয়া কৰি আছে মিউজিক ভিডিঅ'ৰ শ্বুট আৰু আমি আহিছিলোঁ মটৰ ক্ৰেছ কংকনে হেলমেট ল'লে আৰু এতিয়া পাইছোঁ গণেশগুৰি আমি এতিয়া আহি পালোঁ 6 মাইল ব্ৰিজ আৰু এতিয়া গৈ আছোঁ কংকনৰ তাতে আপোনালোকক হেলমেটটো দেখাম কংকনে কি হেলমেট ল'লে যেতিয়া হাই RPMত চলোৱা যায় আৰু বেছি লাউড হৈ যায় ড্ৰেগন আৰু বেছি লাউড মানে আপোনাৰ কি ক'ম চব বাপৰে বাপ এইটো বুম আৰু যোনটো হেলমেট আছিলে হেলমেটটো আছিল এইটোৱে আৰু এইটো হেলমেটটো এতিয়া আপোনালোকক দেখাই আছোঁ চাওক এইটো চাওক ট্ৰাক টাৰ্গো MTৰ হয় পিছদিনা ৰাতিপুৱা গাইজ আমি এতিয়া আছোঁ 6 মাইল ব্ৰিজত আৰু আমি গৈ আছোঁ চেমি ভাইৰ বাইকখন ৰেপ কৰিব দিছে আৰু চেমি ভাইৰ বাইকখন ল'ব গৈ আছোঁ আৰু এতিয়া আমি গৈ আছোঁ অটো ৰেপছ গুৱাহাটী আৰু ইহঁতে কোনফালেদি গ'ল গম নাপাওঁ সিহঁতে আমাতকৈ বহুত আগত বেছি ওলাই গৈছিল কোনফালেদি গ'ল গম নাপাওঁ ফোন কৰিছিলোঁ ফোন ৰিচিভ কৰা নাই বাইক চলাইছে চাগে সেইটো কাৰণে গম পোৱা নাই হিমালয়ানখন আপোনাৰ মানে হিট হয় আৰু চিটিৰ মাজত এইখিনি আহোঁতে বাইকখন গৰম হৈ গৈছে ভৰিত হিট লাগি আছে বহুত এতিয়া কাহিলীপাৰা আহি পালোঁ আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ ইয়াৰ পৰা অটো ৰেপছ 3 মান হ'ব নেকি আৰু এইটো ৰাস্তাটো ওৱান ৱে হয় ওৱান ৱেৰ কাৰণে বহুত বেছি প্ৰব্লেম মানে বাইক ছানছেট হ'বৰ কাৰণে ধৰিছে ছানছেট হ'ব আৰু বেছি টাইম নাই এইটো ভিউটো চাবৰ কাৰণে ভাল লাগে কিন্তু কি এয়া চাওক নাটক সিহঁতে চাগে গৈ পাল আমি গৈ পোৱাই নাই সিহঁতে আমাতকৈ বহুত আগত বেছি ওলাই গৈছিল কল্প আমি লালগণেশ আহি পালোঁ আৰু ইয়াতে আমাৰ নুৰহঁতৰ মোৰ লগত যোন বহিছে নুৰ ভাই নুৰহঁতৰ ইয়াতে এখন দোকান আছে কিহৰ দোকান আছিল বিৰিয়ানীৰ দোকান আছে আমি যদি আমাৰ টাইমটো হৈ যায় এতিয়াতো দেৰি হৈ আছে যদি আহোঁতে যদি টাইম হৈ যায় তেতিয়াহ'লে আমি চবে বিৰিয়ানী খাম আৰু
বাইকখন হৈ গ'ল ৰেপ কি ক'বা বাইকখন বাইক মানে এনেকুৱা লাগিছে না এইটো নিউ কালাৰ মানে অৰিজিনেল কালাৰ যেন লাগি আছে লাইনটো ভাবি আছোঁ টকিঅ' ৰেপ হৈ গ'ল আৰু টকিঅ' আজি থৈ যাব কাৰণ তাতে টকিঅ' বুলি লিখো গাইছ আমি এতিয়া আহি পালোঁ বেলতলা আৰু টকিঅ'টো লিখিব সেইটো কাৰণে চেমি ভাইও বাইকখন তাতে থৈ আহিছে আৰু কোন ক'ত কেনেকৈ গ'ল আমি গম নাপাওঁ আৰু নুৰ আৰু মই যোৱাতেও অকলে আছিলোঁ আহোঁতেও অকলে আমি হিমালয়নখনো চাগে ৰেপ কৰিব চাগে আমাৰ নুৰে তাতে সুধি আহিলে কেনেকুৱা কি হয় ডিজাইন তো আহিব এইখনৰ ওপৰত এটা ভিডিঅ' আহিব